Hello, welcome back to my another video. আৰু মই এতিয়াও গৈ আছো পাঠশালা আৰু এই গাড়ী চলি আছে ড্ৰাইভাৰ লৈ আহিছোঁ আজি পইচা পাতি অলপ বেছি হ'লে ড্ৰাইভাৰ চাইভাৰ ৰাখিব লাগে দুটা গতিকে যিহেতু বৰ্তমান আনএমপ্লয়মেণ্ট বেছি হৈছে তাৰ বাবে যাৰ অলপ পইচা পাতি বেছি আছে অলপমান এমপ্লয়মেণ্ট দিব লাগে মানুহক মোৰ অলপ পইচা পাতি বেছি হৈছে গতিকে এইটো আমাৰ মামাই হয় মই এজ এ ড্ৰাইভাৰ ৰাখিছোঁ বাইক চলোৱাকৈ ড্ৰাইভাৰ লৈ যাক এলাখান একো হাই চাই দিব নালাগে তই দেখিছে বহুত ভিৰ এলাখান ট্ৰেক্টৰ গাড়ী চব বহুত যাই থাকে গতিকে লাগা হ'লে মানুহ অলপ দেৰিয়ে হওক এনেকৈ ৰখি দিব লাগে মই যেনেকৈ ৰখিছোঁ মানে ড্ৰাইভাৰটো অলপমান মই ভালকৈ শিকাই আছোঁ ইন ফিউচাৰ কাৰণ মোৰে জীৱনৰ লগত এইটো জড়িত হৈ থাকিব না গতিকে ড্ৰাইভাৰটো অলপ শিকাই আছোঁ গম পাইছোঁ না ড্ৰাইভাৰ লাগা হ'লে অলপ দেৰি হওক এনেকৈ গাড়ী চাড়ী যাবা ডাঙৰ গাড়ী যাবা দি কিনে আমাৰ গাড়ী যাবা দিবি বম বম হাৱে এইটো এটা ধুনীয়া মছজিদ ৰাজাঘাট মছজিদ আসসালামু আলাইকুম হে গাইছ এখন হ'ল এখন অভাৰব্ৰিজ মানে তলেদি ৰেল লাইন আছে না আৰু এইটো এটা হাৱে বহুত মানে যেতিয়া ট্ৰেইন চেইন আহে বহুত প্ৰব্লেম হৈ যায় সেইবাবে এখন ভাল অভাৰব্ৰিজ দিছে থেংক ইউ চৰকাৰক এইখনৰ কাম মোটামুটি আজি প্ৰায় 15 বছৰ আগতে চলিছিল এতিয়াহে কমপ্লিট হ'ল লেহেমীয়া গতিত পৰি থাকে এৰা জাপান জাপানক দেখা নাই আমাৰ ইণ্ডিয়াই দক দক অলপ ওপৰে পৰা ভিউটো দেখা দিম ৰ'ব হা হেল্ল' খুচৰুহা মেৰিগ'জ ডক্টৰ হিতেশ তালুকদাৰৰ তাত আহিছোঁ আমি মানে আমাৰ আবুৰ অলপ মামাহঁতৰ আবুৰ অলপ বেমাৰ চ' ডক্টৰে ঔষধ দিছে অলপ ভাল পোৱা নাই ডক্টৰক ফোন কৰাতে ক'লে বোলে ঔষধখিনি লৈ আহা আৰু এইবিলাক লৈ প্ৰেছক্ৰিপশ্যন লৈ আহিব দিছে আনিলোঁ তাৰপিছত ঔষধটো অলপ চেঞ্জ কৰি দিছে এইবিলাক বহুত কিবা কিনি দিছে আৰু মানুহৰ বেমাৰ হ'লে দিগদাৰ তথাপিতো ঔষধ পাতি খাব কি হয় এইটো যে ভাগিনা এইটো কৰিব দেখা যাব দোৱা কৰিব আপোনালোকে আমাৰ কাম চাম হ'ল এতিয়া যাম আৰু এই বাইকত অলপমান তেল ভৰাই লওঁ কি কৰিব চেঞ্চুৰী আছো আমি সূৰ্য অস্তৰ দিশে একেলগে আমিও অস্ত হৈ যাম সূৰ্যও অস্ত হৈ যাব কি ধুনীয়া চিনাৰী গাড়ী চলি আছে 120 আৰু এইটো হ'ল পাঠশালাৰ হাৱে স্বাস্থ্য লাইট জ্বলিলে এইটো হ'ল পাঠশালা হাৱেৰ চক পুলিচ বাবা হা হা হয় নেকি 14টা মানুহ থাকে